এভৰিৱান গুড মৰ্ণিং আমি এতিয়া গৈ আছোঁ দুলিয়াজান এইবাৰ ভাবিছোঁ যোৰহাট হৈ নাযাওঁ মানে লখিমপুৰ জেগাবিলাক ধেমাজি হৈ ভাল লাগি চাই সেইকাৰণে ভাবিলোঁ এইবাৰ আমি দূৰ হ'লেও মানে ঘূৰিয়ে যাম তাৰপিছত আপোনালোকক দেখুৱাই থাকিম ক'ত কি হয় আপোনালোকে চাই থাকিব এয়া আমি এতিয়া অৰুণাচল আৰু লখিমপুৰ বৰ্ডাৰ পাইছোঁ তাৰপিছত ইয়াৰে যিবিলাক নেচাৰ চাই বহুত ভাল লাগে মানে আহি সেইকাৰণে এইবাৰ যিমান দূৰ হ'লেও লখিমপুৰ হৈ এনেকৈ ঘূৰি আহিলোঁ কি ধুনীয়া এতিয়া প্ৰায় 2:30মান বাজিলে বহুত ভোক লাগিছে সেইকাৰণে আমি ধাবা এখনত সোমালোঁ এতিয়া ইয়াতে ভাত পানী খাই লওঁ ফাইনেলি ভাত আহি পালে এতিয়া আমি খাই লওঁ জল্দি কাৰণ আকৌ যাব লাগিব এয়া আমি আহি এতিয়া পদুমণি আই থান পালোঁ ইয়াৰ পৰাই আমি এতিয়া সেৱা জনাই আকৌ আৰম্ভ কৰিছোঁ যাত্ৰা এয়া আমি এতিয়া সোৱণশিৰি নদী পাইছোঁ এয়া চাওকচোন কিমান ধুনীয়া ইয়াৰে ভিউটো আমি আহি এতিয়া ধেমাজিত ৰৈ দিলোঁ এখন হোটেল ল'লোঁ মৌং হোটেল বুলি বহুত ধুনীয়া তাৰপিছত মানে বহুত ভাগৰ লাগিলে দিনটো গাড়ী চলাই আমনি লাগিলে গাড়ীখনকো ৰেষ্ট লাগে যিহেতু কাৰণ গোটেই দিনটো দৌৰিয়ে আছে গাড়ীখনে তাৰপিছত যোৰহাট হৈ গ'লে ওচৰ হয় সেইফালে যোৱাটোৱে ভাল আছিলে তথাপিও আমি এবাৰ এনেকৈ ঘূৰি আহিব মন কৰিলোঁ সেইকাৰণে লৈ আহিলে যিহেতু সেইকাৰণে ভাবিছোঁ ইয়াতে থাকি যাওঁ ধেমাজিতে হোটেলখনত তাৰপিছত ইয়াতে ধুনীয়া হয় খেলিবৰ কাৰণে এনেকৈ পাৰ্ক আছে ল'ৰা ছোৱালীবিলাক খেলিব পাৰে সেইকাৰণে আমি হোটেলত বস্তু বাহানিখিনি থৈ এনেকৈ পাৰ্কত ওলাই আহিলোঁ হোটেলৰ ফ্ৰণ্টতে হয় তাৰপিছত ইয়াতে এটা ধুনীয়া চুইমিং পুল আছে সেইটো চাওঁ কাৰণ আমাৰ যিহেতু দেৰি হ'ল 6:30 বজাত আহি পালোঁ আমি সেইকাৰণে চুইমিং পুলত মানে নামিব নিদিয়ে পানীত 6টাৰ পিছত বন্ধ কৰে তাৰপিছত সেইকাৰণে ইয়াৰ পৰাই চাই গুচি আহিলোঁ চুইমিং পুলৰ ৰাতিৰ ভিউটো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ ইমান ধুনীয়া নিজান হৈ আছিলে নামিব পালে ভাল লাগিলে হয় পিছে কি কৰিব আৰু আমাৰে ভাগ্যত নহ'ল চলো ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ ধুনীয়াকৈ চাইকেল এনেকৈ ৰাখি থৈ দিছে মানে ল'ৰা ছোৱালী আহিলে আমনি নাপায় আৰু খেলিব পাৰে ধুনীয়াকৈ এয়া আমি থকা ৰুমটো এবাৰ দেখুৱাই দিওঁ এইফালে আছে বাথৰুম আমি গা পা ধুই মানে কাপোৰ মেলি থৈ দিয়া আছে সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই এই বিচনা দুখন আছে দুজন শুব পাৰে আমাৰ ল'ৰা ছোৱালীকেইটা এনেই মানে শুয়ে দিলে আৰু এয়া আলমাৰীত বেগ চেগ থলোঁ আৰু দৰ্জাকেইখন জপাই দিওঁ ইফালে টিভি আছে আৰু ইফালে
আইনাখন আছে দেখুৱাই দিলোঁ আপোনালোকক। আৰু ৰাতি যে দেখুৱাইছিলোঁ চুইমিং পুলটো আমাৰ ৰুমৰ মানে খিৰিকীৰে ধুনীয়াকৈ দেখি পায়, আমাৰ ৰুমৰ পিছফালে আছিলে। চাওকচোন ৰাতিপুৱাৰ দৃশ্যটো কিমান ধুনীয়া হৈ আছে, নিৰ্জন হৈ আছে। এয়া ৰাতিপুৱা হ'ল, এতিয়া চবে কাপোৰ চাপোৰ পিন্ধি ৰেডি, এতিয়া যাব লাগে জল্দি আকৌ 10টাৰ পৰা যিহেতু মানুহৰ জইনিং আছে, সেইকাৰণে ৰাতিপুৱাতে উঠিলোঁ। আৰু চুইমিং পুলত নামাটো নহ'ল আৰু ৰাতিপুৱাতেও ইমান ৰাতিপুৱাইনো ক'ত নামিব, 9টাতহে খুলি দিয়ে। তাৰপিছত এনেকৈ ওলালোঁ যাবলৈ। এই ল'ৰাজনে আকৌ শুই আছে মোৰ, তাৰ যাব মন নাই, সি চুইমিং পুলত নামিব নোপোৱাৰ কাৰণে তাৰ খং উঠি আছিলে। তাৰপিছত চুইমিং পুলকো বাই বাই দিলোঁ। এবাৰ ৰাতিপুৱা আকৌ হোটেলখন দেখুৱাই দিলোঁ, বহুত ধুনীয়া আছিলে। আৰু আপোনালোকে যদি ভিডিঅ'টি মোৰ ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।